সৃষ্টি স্থিতি অন্তকামী দেব বিনে নাই তোমাৰ কিবা তেনেকৈ গোৱাই মাত কাঢ়িব পাৰে, কমকৈ পাহাৰ বগাব পাৰে, তোমাৰ কিবাকে আজি এই নতুন আপুনি বনোৱা সাজ ৰংটো বেলেগ যে তই একদম খাই যেতিয়া মাজতে মই যাবি দিম মই সাজ নাখাওঁ ধুনীয়া হৈছে কিন্তু এই স্মৃতিখিনি যে আগলৈকে থাকি যাব ভাল লাগে মাছ নামালে এইটো যে পাতিছে কি কাৰণে মানে এনেকৈ চৌখাটো পতা হৈছে? এইটো আমাৰ উধান পাতিছোঁ। এই বস্তুটো নিয়ম মতে আগৰ আমাৰ ইতিহাসৰ মতে উধান। এই উধানটোৱে আমাৰ স্থায়ী এটা সম্পত্তি। ইয়াতে ৰান্ধি বাঢ়িহে আমি পৰিয়ালটো শান্তিৰে পুহি যাব পাৰোঁ, আনন্দৰে পুহি যাব পাৰোঁ। সেইটো কাৰণে আমি ঈশ্বৰৰ ওচৰত কামনা খাতিৰ কৰি এই যাৱতীয় কামখিনি কৰিছোঁ। আৰু নিয়ম আছে ইয়াত, এইটো কৰিবলৈ জুৰীয়া মানুহ লাগিব, পুৰুষ প্ৰকৃতি দুইজন লাগিব, যাৰ সিহে এইটো কৰিব পাৰে। সিহে কয় এজনীয়া হ'লে নহয়, দুজনীয়া লাগে। আৰু পৰাপক্ষত সাধু হ'লে ভাল। এতিয়া এওঁ আমাৰ সাধু আমাৰ আছে ভজন লোৱা মানুহ, কিন্তু আমি নাই মতে তেওঁলোকক আমি মাতিছোঁ। তেওঁলোকে যিখিনি নিয়ম জানিব, সেই নতুন মানুহে সেইখিনি নিয়ম নাজানিব। ইয়াত আমি এতিয়া অৰিহণা দিছোঁ, তামোল পাণ দিছোঁ, যি মহামৃতকক আমি খাতিৰ কৰিছোঁ, তেওঁলোকৰ পৰিয়ালো যাতে আজীৱন শান্তিৰে আনন্দৰে ৰান্ধি বাঢ়ি কাল কটাব পাৰে, সেইটো কাৰণে কৰিছোঁ। গতিকে আমাৰ এই বস্তুটো অলপমান জটিল বস্তুটো, দেখাত যিমান উজু যেন লাগে তেনেকুৱা উজু নহয়। এইটোৰ ওপৰত গোটেই পৰিয়ালটো নিৰ্ভৰ কৰে। যদি কেনেবাকৈ ৰান্ধনি পতা আৰু উধান পতা মানুহকেইজন খেলি মেলি হ'ল, তেতিয়া ঘৰখনৰো খেলি মেলি হ'ল, গম পাইছেনে? সেইকাৰণে আমি সেই সুস্থ মানুহ দুইজন থকা, পুৰুষ মহিলা উভয়ে থকা মানুহক আমি কামখিনি সমাধান কৰিবৰ কাৰণে দায়িত্ব দিওঁ। তেওঁলোকে এতিয়া বুঢ়া বুঢ়ী কাম কৰিছে, সাধু এওঁলোক দুইজন, গতিকে সেইমতে কামখিনি কৰিছে। আৰু এইটো যিদিনাখনলৈকে থাকিব, তেওঁলোক ঘৰৰ পৰিয়াল থাকিব, তেতিয়া ইয়াতে তেওঁলোকে ৰান্ধি বাঢ়ি খাব পাৰিব। যদি এজন তেনেকুৱাকৈ ঈশ্বৰ মানে নকৰক মৰে, তেতিয়াহ'লে এই এটা পাৰ্ট ভাঙি, যদি মানে মতাটো মৰে, সোঁ ছাইডটো ভাঙিব আৰু মাইকীগৰাকী বাওঁ ছাইডটো ভাঙিব, ভাঙি আকৌ ইয়াক খাই দিব লাগে, বনাব লাগে। সেইকাৰণে এইটো জোৰাকৈ পতা হয়। জোৰা এইটো জোৰা। হয়, ধন্যবাদ দৌতি। অঁ, কি কাৰণে মৰা হৈছে? এই কুকুৰাটো আমি মৃতকৰ সদগতিৰ কাৰণে, মৃতকক ইচ্ছা পূৰণ কৰিবৰ কাৰণে আমি এইটো দাম ৰূপে দিছোঁ। আমাৰ সদ্যহতে এই কেৱলৰ মানুহবিলাকৰ পশু পক্ষী দাম দিবই লাগে, নীতি নিয়ম। এতিয়া দুজন মৰিলে যদি মৃতক দুজন দুটা দিব লাগে, এজন মৰিলে এটা দিব লাগে। এতিয়া দুজন মৰাৰ কাৰণে তেওঁলোকৰ মাক দেউতাক আমি দুটা পক্ষী দিছোঁ, এটা মাইকী এটা মতা, গম পাইছে নাই? গতিকে এই বস্তুটো সেই আগত কোৱা কথাখিনিৰে অংশ। এইটো গোটেই তেতিয়াহে সমাপ্ত হ'ব, সম্পূৰ্ণ হ'ব, নহ'লে নহ'ব। এতিয়া ইয়াৰ পিছত এতিয়া অন্য কাম নাই আৰু, সেইকেইটা ৰন্ধা বঢ়া কৰি আৰু এই ৰসেৰে সৈতে খাব, খোৱাৰ লগে লগে কাৰ্যসূচী সমাপ্ত হ'ব ইয়াত দেই। কিন্তু ইয়াত অকলে ভকত আৰু সাধুবোৰে খাবৰ কাৰণে বনোৱা হৈছে। और बाहर बनेगा जो सब खा सकते हैं उनके लिए बनेगा। तो बाहिर सब मानुहे राइज सकले खোৱাৰ কাৰণে বনাইছে। দেব নাই
দেব কান্ত বিনে নাই কেব জানিব বিষ্ণুহে সমস্ত জগতে হায় নমো নমো নিত্য নিৰঞ্জন নাৰায়ণ শিৱ সনাতন ভগৱন্ত নাই সমস্ত ভব ভাব ব্ৰহ্মা মহাদেৱ চব চাফা চিকুণ কৰিবলৈ আকৌ সেই কাই মনে স্থিৰ কৰি পৰময়ানন্দে চৰণ বন্তে যায় সদা জন্ম মৃত্যু জৰাহীন শ্ৰীমন্ত গুণনিধি বিষ্ণু বিনাই নাই নাই দেব সদা জন্ম মৃত্যু জৰাহীন হে ৰাম ৰাম যাৰ পাদুলকে দেৱী গংগা যাৰ পাইকে ঐ এ আছে বেদ পৰম পতিত তৰ নামে সৃষ্টি স্থিতি প্ৰলয়ৰ যিটো পৰম কাৰণ নাৰায়ণ হেনয় ঈশ্বৰ নভয় পুনঃকামেৰাম হেনয় ঈশ্বৰক নভয় পুনঃকামে কৃষ্ণ आज ধুনীয়াকৈ আপোনাৰ মাংস ওলাই দেই মাইকো ঢকা নাই বহুত ভাল লাগিছে सो जिखिनि नीति नियम কৰিব আছিলে সেইখিনি কৰি কিনি गल जो नीति नियम करने बाकी थे जो यहाँ करना था ये लोगों ने कर ली तो यहाँ तक ही पूरा नियम था और इसके बाद कौन सा नियम है या पिছত की नियम হ'ব আপোনাক দেখাবলৈ গৈ আছোঁ सो ঘৰত বাকি জেগাত কি হৈ আছে তো বাহাৰ क्या हो रहा है আপোনাক এখন লগাইছে ধোঁৱা কাৰণে তো ৰুমটোত বহুত বেছি ধোঁৱা হৈ গৈছে তো নিজৰ চকু প্ৰটেকশ্যনৰ কাৰণে লগাইছে অকণমান চকুৰ পাতল সেইকাৰণে লগোৱা হৈছে তো आप इसको बिल्कुल मत सोचना कि बहुत फैंसी है तो এনেকুৱা একো নহয় कि स्टाइলৰ কাৰণে লগাইছে সেইটো একো নহয় तो बाहर ले जाओ तो बाहर आपको ले जाते हैं कौन क्या कर रहे हैं आपको प्रॉपर्ली दिखाते हैं
আপুনি এনে চাই দিয়ক একেবাৰে পুৰণা ফেমিলি বহুতো চৌকাত পাইছে হৈছে গড়টো ৰিটায়াৰ হৈছে কেতিয়াবা মানে ৰান্ধনি কামত আগবাঢ়িলে আমাৰ দৌতি এতিয়া নহয় একদম অতি যুগৰ পৰাই ৰান্ধনি কাম কৰি থাকে তোমালোকৰ ককা এই দেউতাহঁতৰ দিনৰ পৰা ৰান্ধনি কাম কৰি আছে মাজহাতো বহুত তেনেকৈ কৰিলে আমাৰ ইয়াতো দৌতিৰ বাবে অকণমান কওকচোন কি দৌতিয়ে যে ৰান্ধনি হ'ল তাতকৈ আগত কি কৰি আছিলে ৰান্ধনি কৰি আগতে তেওঁ চাকৰি কৰি আছিলে END চাকৰি কৰিছিলে ডিমৌ যে END অফিচ আছে অঁ হয় পানী বিভাগত সেই END চাকৰি কৰিছিলে অঁ এই দৌতিও এগৰাকী আইতা হৈছে আপুনি বনোৱা সাজ ৰংটো বেলেগ যে তই এবাৰতো খাই যদি আমাৰ ঘৰতে মই যাবি দিম মই সাজ নাখাওঁ ধুনীয়া হৈছে কিন্তু এই গোটেইখিনি সাজ হয় ন এইখিনি সাজ চেপিলে ভিডিঅ' বনাই এওঁ ঘৰ হৈছে আৰু আপুনি হৈছে অঁ বোৱাৰী অঁ এওঁ সৰু বোৱাৰী ন অঁ খুব ধুনীয়া হৈছে আগত ক'ত আছিলে বহুত জেগা বহুত জেগাত আছিলে ন ডিফেন্সত যিহেতু মানুহজনে কাম কৰে
ফেচবুকত দি দিব যোৱা দিয়া আহোম মানুহ আমি বৰ চখ পাইছে এনেকুৱা ৰামধানী বোৱাৰী ভাল লাগে মাছ চাত নামানে